হেল্ল' গুড মৰ্ণিং। আজি কি হ'ল জানেনে? ৰাতি ভাবি থৈছিলোঁ মৰ্ণিং জল্দি উঠিম আৰু এতিয়া কিমান হ'ল জানেনে? 8:30 হ'ল। অলপ গালি শুনিলোঁ, পিছে একো নাই, চলি যায়। আৰু আজি আইতা আমাৰ মাজত নোহোৱা 10 দিন হ'ল। তাৰে আজি দহা আৰু ৰাতিপুৱা উঠিয়েই বতৰটো চাওকচোন, আকাশখন যেন ক'লা হৈ আহিছিল। ভাবিছিলোঁ বৰষুণ দিব, কিন্তু নাই। পিছত ভালেই হ'ল বাৰু, ৰ'দ জাক দিছে, বতাহো মাৰি আছে। তাৰপাছত এইফালে একদম পূৰা গাটো ধুই আহিছোঁ পটাপট। মায়ে গালি দি আছে, যিহেতু ভকতসকলো আহি পালেহি, সেৱা ল'বলৈ হৈছেহি। তাৰপাছত সকলোৱে আশীৰ্বাদ ল'লোঁ। ঘৰত যিমানখিনি পৰিয়াল আছে সকলোৱে আশীৰ্বাদ ল'লোঁ। আইতাৰ আত্মাও শান্তি পাওক, য'ত আছে ভালে থাকক আৰু আমাকো তাৰ পৰাই চাই থাকক। এইকেইদিন যে আইতাক ইমানেই মিছ কৰিছোঁ, প্ৰত্যেকটো সময়তে প্ৰত্যেকটো কথাতে মানে আইতালৈ মনত পৰে। কিন্তু উপায়ো নাই ন, আমি ৰাখোঁ বুলি ক'লেতো ৰাখি থ'বলৈ নোৱাৰোঁ। বাৰু যি নহওক, এইফালে আকৌ টিকলি আহিল, টিকলিৰ লগত অকণমান খেলিলোঁ আৰু তাই দুষ্টও বহুত হৈছে। প্ৰত্যেকটো কথাই বুজি পায়, হাঁহি দিয়া বুলি ক'লে হাঁহি দিয়ে। এইফালে মোক হাঁহিও দেখিছে নহয় আপোনালোকে। আৰু এইফালে সন্ধিয়াও হ'ল, মই অলপ শুই দিলোঁ। বাকী কিনো ক'ম, যিমান পাৰোঁ ভিডিঅ'বোৰ ৰাখিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই, বাই।